নমস্কাৰ ভিতুজ ব্লগ ইউটিউব চেনেললৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মোৰ সৈতে আছে বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক, লিখক তিলক বৈশ্য ছাৰ। ছাৰক সকলোৱে চিনি পায়। ছাৰৰ নিজস্ব পৰিচয় আছে, যিটো ছাৰক আগৰ পৰা নলবাৰীৰ সকলোৱে ৰাইজে চিনি পায়। ছাৰে বৰ্তমান এইবাৰ ভাগ্যদেৱীত এখন, আগতেও বহুকেইখন নাটক দিছে, কিন্তু এইবাৰো এখন নাটক দিছে ভাগ্যদেৱীত ছাৰে। নাম হৈছে মাতাল পৃথিৱী। কোনো সাক্ষাৎকাৰ নহয়, মই ছাৰৰ লগত নৰ্মেল কথা পাতিম, কোনো মানে ঘৰুৱা হিচাপত আৰু। ছাৰ, আপোনাক প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। আপোনাক মানে অযোধ্যাৰে আপোনাৰ লগত চিনাকি হ'লোঁ। এটা সাক্ষাৎকাৰ ল'ম বুলি আচলতে ভাবি আছিলোঁ বহুত দিনৰ পৰা আচলতে, কিন্তু আজি ফাইনেলি সাক্ষাৎকাৰ মানে পালোঁ আপোনাৰ পৰা আৰু। ছাৰ, আপোনাৰ নাটকখন চালোঁ, সেইদিনা খুব ভাল লাগিল। মানে খুব ধুনীয়া এটা কাহিনী, খুব ধুনীয়া উপস্থাপন, গোটেইখিনি চালোঁ একেলগে, খুব মানে মজা লাগিল আৰু। আজি ভ্ৰাম্যমান সম্পৰ্কে আপোনাৰ লগত কথা পাতিম অলপমান। ঠিক আছে। আপোনাৰ যিহেতু ভ্ৰাম্যমান নাটক লিখিবলৈ আপোনাৰ কিমান বছৰ হ'ল, মানে কেইখনমান নাটক লিখিলে এতিয়ালৈকে আপুনি? মই টোটেল 26খনমান নাটক লিখিলোঁ। 26খন। তাৰে কিছু সংখ্যক ভ্ৰাম্যমানত মঞ্চস্থ হৈছে আৰু কিছু সংখ্যক আমাৰ MSR নাট্য দলবিলাকত হৈছে, আৰু দুই এখন হয়তো ব্যৱহাৰ নোহোৱাকৈ মোৰ লিখি থোৱাও হৈ আছে। মোটামুটি টোটেলত মই ফুল ড্ৰামা 26খনমান লিখিছোঁ। আৰু এইটো মোৰ তাৰমানে নিচা নহয়, পেচা নহয়। গতিকে যিহেতু মোৰ এটা স্কুলৰ চাকৰিও আছে, দায়িত্ব আছে, সময় উলিয়াই ফাঁকে ফাঁকেহে মই এইটো লিখি থাকোঁ। ছাৰ, আপোনাৰ এটা মই প্ৰবন্ধ পঢ়িছিলোঁ আনন্দৰামৰ মেগাজিনত। আপুনি ভ্ৰাম্যমানৰ নাট্যকাৰক মানে দৰ্জীৰ লগত তুলনা কৰিছিল। আচলতে এই ক্ষেত্ৰত মানে ক'ব নেকি কথাখিনি বুজাই অলপমান? এইটোতো বহু বছৰৰ কথা, 20 বছৰতকৈ বেছি অধিক হ'ব চাগে। হয় হয়। তুমি তেতিয়াহ'লে মেগাজিনখন পঢ়িছা? নাই ছাৰ, নিশ্চয়। আচলতে সেইটো কি মোৰ নহয়, সেইটো কি আছিল, সেই সময়ৰ এজন জ্যেষ্ঠ সাংবাদিক, এতিয়া ৰাজ্যসভাৰ সন্মানীয় সাংসদ তথা কোনোবা ৰাজনৈতিক দলৰো মুখপাত্ৰ মাননীয় অজিত ভূঞাদেৱে কৈছিল, ভাগ্যদেৱী থিয়েটাৰত এবাৰ নাট্যাৰম্ভৰ দিনা সুবোধ মজুমদাৰে এখন সভা দিছিলে, যিখন সভাত অজিত ভূঞাদেৱো আছিল, এতিয়া ঢুকাল সেৱাব্ৰত বৰুৱা ছাৰো আছিল। তেওঁলোকে অজিত ভূঞাই কৈছিলে যে আজিকালি নাট্যকাৰবিলাক একোজন দৰ্জী। যেনেকৈ গ্ৰাহকে পেন এটা চিলাব দিব, চাৰ্ট এটা চিলাব দিব, দৰ্জীজনৰ নিজৰ খুচিমতে চিলাব নোৱাৰে। গ্ৰাহকজনে ক'ব, ইয়াত এখন মোক পকেট দিয়ক, ইয়াতো এখন দিয়ক, ইয়াতে এটা চিলাই দিয়ক, এইফালে এটা তাকলি দিয়ক। তেওঁ কাপোৰ কিনি দিছে, তেওঁ পইচা দিব, গতিকে যেনেকৈ চিলাব দিয়ে তেনেকৈ চিলাব। অৰ্থাৎ তেখেতে এইটোৱেই বুজাব বিচাৰিছিল যে ভ্ৰাম্যমানৰ নাট্যকাৰবিলাকক প্ৰযোজকসকলে ধৰি দিয়ে যে 3টা বা 4টা গান লাগিব, ফাইটিং লাগিব, অমুকক বেছি ৰোল দিব লাগিব, অমুক এনেকুৱা হ'ব। এই ধৰণৰ কথাৰ কাৰণে তেখেতে সেইদিনা মিটিঙটো কৈছিল, আৰু যিটো কথা মোৰ অন্তৰত চুই গৈছিল, আৰু সেই কথাটোকে মই প্ৰবন্ধটোত উল্লেখ কৰিছিলোঁ। যিটো মই প্ৰবন্ধটোত হয়তো তেখেতৰ নামটোও মই উল্লেখ কৰিছোঁ। গতিকে তেখেতে কোৱা কথা, আৰু সেইটো মোৰো মনে ধৰা। তেখেতে কৈছে এনেকৈ, আৰু সেইখন মিটিঙতে শ্ৰদ্ধাৰ সেৱাব্ৰত বৰুৱা ঢুকাল সিদিনা, তেখেতে সেই মিটিংখনতে তেখেতো এটা কথা কৈছে যে আগতে গৃহস্থই আলহীক ভাত খাবলৈ মাতিলে নিজৰ খুচিমতে ভাল ভাল আঞ্জা তৰকাৰী বনাই আলহীক আপ্যায়ন কৰে। এতিয়া আলহীক সুধি কি খাব, কেনেকুৱা লাগে বনাম, এনেকুৱা সুধিহে বনায়। মানে বাণিজ্যিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কিনে আচলতে সেই বাক্যশাৰী চাগে অজিত কুমাৰ ভূঞাই ক'ব লগা হৈছিল চাগে। হয়, প্ৰযোজকসকলে বাণিজ্যিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখে, সেইকাৰণে সেইটো কথা প্ৰযোজকসকলে যেনেকৈ বিচাৰে তেনেকৈ দিবলৈ লাগিব। বৰ্তমান সময়ত ছাৰ, যিহেতু নাট্যকাৰসকল মানে কেনেকুৱা গুণৰ অধিকাৰী হ'ব লাগে বুলি আপুনি ভাবে? নহয়, গুণৰ কথা মানে কি, এইটো এটা সাধনা, এইটো এটা চৰ্চা। যে মই এতিয়া চেগা চৰকাকৈ হ'লেও 2 এখন যি নাটক লিখিছোঁ, মই একেদিনাই দেখা নাই।
মই বহুত নাটক চাইছোঁ কেনেকৈ লিখে কি কৰি মই মাইনুটলি চাইছোঁ যে নাটকখনৰ অকল মই অভিনয়টোৱে চোৱা নাই তাৰপিছত কিছুমান ভাল ভাল স্ক্ৰিপ্টটো মই পঢ়িছোঁ তাৰপিছত মই এটা ধাৰণা কৰি লৈছোঁ যে এটা ভাল কাহিনী লাগিব যিটো কাহিনী সমাজৰ মানুহবিলাকৰ অন্তৰ চুই যায় সমসাময়িক বাস্তৱধৰ্মী নাটকবিলাক চৰম বাস্তৱ নহয় কিন্তু বাস্তৱধৰ্মী গতিকে তেনে এটা কাহিনী লাগিব দৰ্শককো অলপ মনোৰঞ্জন দিব পাৰিব লাগিব লগতে কিছু লিখা সাহিত্যিক জ্ঞান এটা লাগিব এতিয়া এনেকুৱা নহয় কোনোবা এজনৰ লিখাৰ কোনো চৰ্চাই নাই কোনোদিনে দুটা বাক্য লিখি পোৱা নাই গল্প এটা লিখি পোৱা নাই এটা কবিতা লিখি পোৱা নাই তেনেকুৱা মানুহ এজনে তৎক্ষণাৎ কিন্তু নাটক এখন লিখি উলিওৱাটো সম্ভৱ নহয় এইটো কিন্তু জটিল কলা বহুত কথা মাইণ্ডত আনি পেলাইহে নাটক এখন লিখিব লাগিব গতিকে নাটক এখন লিখিবলৈ হ'লে তেওঁ অলপ সাহিত্যৰ জ্ঞান থাকিব লাগিব সমাজৰ জ্ঞান থাকিব লাগিব গুণ থাকিব লাগিব মানৱ দৰদী গুণ থাকিব লাগিব বা কাহিনীটো এটা যোগাত্মক বতৰা থাকিব লাগিব অৰ্থাৎ ধৰ্মৰ জয় ধৰ্মৰ পৰাজয় শান্তক পালন দুষ্টক দমন শেষত সেনেকুৱা এটা মেছেজ পাব লাগিব এটা কথা সামৰি নাটক এখন লিখা হয় আৰু বৰ্তমান সময়খিনিত কেইজনমান নাট্যকাৰে বেছিভাগ নাটক মানে ভাবিবলৈ দি থকা দেখিবলৈ পোৱা যায় এই ক্ষেত্ৰত নতুন নাট্যকাৰ যি ধৰণে সৃষ্টি হ'ব লাগিছিল সেই ধৰণে হোৱা দেখিবলৈ পোৱা যোৱা নাই এই ক্ষেত্ৰত আপুনি কি মতামত আগবঢ়াব এতিয়া কথা হ'ল এই ক্ষেত্ৰত প্ৰযোজকসকলে লক্ষ লক্ষ টকা খৰচ কৰি এটা বছৰত তেওঁলোকে প্ৰডাকশ্যন আৰম্ভ কৰে নাট তিনিখন লৈ সাজু হয় তেওঁলোকৰ ব্যৱসায়ৰ কথা থাকে যদিও কলা সংস্কৃতিৰ উদ্যোগ এইটো কিন্তু মুখ্যতঃ প্ৰযোজকসকলৰ কলা সংস্কৃতিৰ সাধনাতকৈও তেওঁলোকৰ এটা জীৱিকাৰ পথ আৰু য'ত প্ৰযোজকৰ লগতে তাত 100জন মানুহৰ 100টা পৰিয়ালৰ শিল্পী কলা কুশলী তাত জড়িত আছে জীৱনৰ মানে পথ তাত আছে গতিকে যদি কিবা কাৰণত পেণ্ডেলত মানুহ নোসোমায় লছ খায় প্ৰযোজকেতো লছ খালে আৰু প্ৰযোজকৰ লছ হ'লে শিল্পীসকলো পইচা পোৱাটো টান হৈ পৰে মুস্কিল হৈ পৰে সেইকাৰণে কিছুমান নাট্যকাৰৰ যেনে এতিয়া সকলোতকৈ আগত থকা নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য যে বেছিভাগ দৰ্শকেই অভিজিৎ ভট্টাচাৰ্যৰ নাটক বিচাৰিছে প্ৰযোজকসকলে সেইকাৰণে অভিজিৎ ভট্টাচাৰ্যৰ নাটক ল'ব বিচাৰে তদ্ৰূপ ধৰণে তাৰ আগত সেৱাব্ৰত বৰুৱা বুলি ক'লে ভ্ৰাম্যমানৰ শ্ৰেষ্ঠ নাট্যকাৰ হেমন্ত দত্ত বুলি ক'লে শ্ৰেষ্ঠ মুনীন বৰুৱা তাৰপিছত ভৱেন বৰুৱা সমৰেন্দ্ৰ বৰ্মন তাৰ পিছত ধৰিলোঁ মই সেইসকলতকৈ পিছত গতিকে এনেকৈ বহুত নাট্যকাৰ এনেকৈ ওলাই আছে কিন্তু এতিয়া তাতো এটা কথা থাকে যে নিৰ্দিষ্ট 40 দিন বা 45 দিনৰ ভিতৰত 3খন নাটক উলিয়াব লাগিব নতুন নাট্যকাৰ এটাই এই দুখন মঞ্চত কি ধৰণে নাটকখন সজাব কিবা কিবি খুটি নাটি হয়তো থাকি যাব পাৰে নতুনবিলাকৰ সেইখন ৰিহাৰ্চলৰ সময়ত যেতিয়া কাটা কুটা সলনি কৰিবলগীয়া হয় বহুত টাইম বৰবাদ উঠি যায় নষ্ট উঠি যায় সেইকাৰণে ৰেপুটেশ্যন থকা নাট্যকাৰ বিচাৰে দৰ্শকে যিহেতু বিচাৰে তাৰ পিছত কোনো দোষ খুটি নোহোৱাকৈ নিখুঁত নাটক এখন আহক এই বুলি তাৰমানে অভিজ্ঞ পুৰণা নাট্যকাৰৰ নাটক বিচাৰে কিন্তু এইটো ঠিক মই কওঁ এতিয়া বহু টেলেণ্ট ওলাই গৈছে বহুত টেলেণ্টেড নাট্যকাৰ ওলাই গৈছে সুন্দৰ সুন্দৰ নাটক উপহাৰ দিব পৰা নাট্যকাৰ ওলাই গৈছে মই ভাবোঁ 2 বছৰৰ ভিতৰত এনেকৈ কিছু কিছু নতুন নাট্যকাৰ সোমাব আৰু ইতিমধ্যে সোমাইছোঁ মই নকওঁ যে তাৰমানে যিকেইজন ৰেপুটেড নাট্যকাৰ তেওঁলোকে দিয়ক অধিক নাটক দিছে দিয়ক তেওঁলোকৰ হয়তো অকণমান ব্যৱসায়িক দিশটো তেওঁলোকেও চাইছে কিন্তু 2-এজনকে যদি এনেকৈ নতুন নাট্যকাৰক সোমাই উদ্যোগটোৰ কাৰণে ভাল উদ্যোগটোৰ কাৰণেই ভাল এতিয়া মোৰ নাটক যদি কোনোবাই এখন লয় আৰু কোনোবাই বিচাৰিলে দিম যিহেতু মোৰ এটা চৰকাৰী চাকৰি আছে যে মোক ইমান টকা দিব লাগিব দাবী নকৰোঁ কিন্তু মোক যদি কোনো নিবিচাৰে মই নিলিখোঁ মোৰ ক্ষতিও নাই মই মনোৰঞ্জনৰ কাৰণে মেচাৰত কৰিম ক'ৰবাত কৰিম কিন্তু বিচাৰিলে দিম তদ্ৰূপ ধৰণে প্ৰযোজকে বিচাৰিব লাগিব তেতিয়া দিব এতিয়া কিন্তু নতুন নাটকাৰ ওলাইছে কিছু নতুন নাটকৰ হাতত আপুনি মানে আমাৰ হিমাংশু প্ৰসাদ দাস আৰু আপুনি ৰাজদীপৰ কথা কৈছে তেনেকুৱা এইবাৰ প্ৰশান্ত মেনাৰ এখন হেৰি হৈছিলে সূৰ্যত নেকি কিন্তু কথা হ'ল এইবাৰ নোলালে তেওঁতো নতুন নাট্যকাৰ তেওঁৰ দেউতাক স্বনামধন্য উগ্ৰ মেনা আছে তেখেতৰ ব্লাডত আছে তেজত আছে তেওঁ
ৰেডিঅ'ৰ নাটক লিখিছে কিবা কিবি লিখিছে কিন্তু ভ্ৰাম্যমানত মোৰ দৃষ্টিত এইটো প্ৰথম আছিল এইবাৰ ওলালে পিছৰ বছৰ নিশ্চয় ওলালে আৰু ৰাজদ্বীপো কেইবাখনো নাটক কিছু চমক সৃষ্টি কৰিছে হিমাংশু প্ৰসাদ মুখ্যতঃ কিন্তু তেওঁ এমেচাৰ বা কলাত্মক নাটকৰ সেই দিশৰ মানুহ মোবাইলত কিন্তু শেহতীয়াকৈ সোমালে তেওঁ ট্ৰিটমেণ্টবিলাক অন্যতকৈ বেলেগ হয়তো ইমান কমাৰ্চিয়েল নহয় ব্যতিক্ৰমী নহ'লেতো আৰু বহুত তেওঁ নাটক দিব পাৰিলে ল'লেহেঁতেন কথাবিলাকো তেওঁৰ কথা কোৱা ষ্টাইল বেলেগ বেলেগ সকলোৰে এটা সুকীয়া ষ্টাইল থাকে আৰু এইবাৰ বৰ্তমান বেলেগ এটা প্ৰশ্ন ওলাব এইবাৰ ভাৰ্মমান সম্পৰ্কে জড়িত কাৰণ যিহেতু ছাৰ ভাৰ্মমান কথা পাতিবলৈ আজি আহিছোঁ ছাৰ ভাৰ্মমানত দিলে এটা মোটা অংকত ধন নাটক দিলে মোটা অংকত এটা ধন পায় বুলি মানে শুনিছোঁ আচলতে এই ক্ষেত্ৰত আমি মানে নতুন প্ৰজন্মই নাটকক আমি লিখা মানে পেচা মানে কি লিখি কিনে খাব পাৰিম বুলি ভাবিব পাৰোঁনে ছাৰ নাটক এখন লিখি যদি থিয়েটাৰে প্ৰযোজকে বিচাৰে দৰ্শকে আদৰি লয় এইবাৰ এখন লিখিলা পিছৰ বছৰত তোমাক 2খন বিচাৰিব তাৰ পিছৰ বছৰত আৰু 2খন বিচাৰিব 4খন বিচাৰিব এতিয়া যদি তুমি মোৰ এখন নাটক কৰক বুলি উপযাচি যোৱা তেতিয়াতো তোমাক পইচা দিয়া দূৰৰ কথা মই নাম নকওঁ বহুত প্ৰযোজকে বহুত নাট্যকাৰৰ পৰা কেতিয়াবা যদি প্ৰেক্টিকেলি মোক ক'ব দিয়ে মই এনেকুৱাকৈ নকওঁ বেলেগ সময়ত হয়তো মই ক'ব পাৰিম পইচা দিছে ওলোটাই যে মোৰ নাটকখন লওক মই 1.5 লাখ টকা 2 লাখ টকা 1 লাখ টকা বা ছেটিংছৰ কাম বা অমুকৰ কাম মই কৰি দিম বৰ্তমানৰ জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্য কওঁ যে তাৰ সমান্তৰালভাৱে আমাৰ ধ্ৰুৱজ্যোতি শৰ্মাও দিছে এই অভিজিত ভট্টাচাৰ্যই প্ৰতিখন নাটকৰ পৰা প্ৰতিখন থিয়েটাৰৰ পৰা এটা ভাল পৰিমাণৰ ধন পায় বুলি মই ভাবোঁ বা জানো যিটোৱেদি তেখেতে এতিয়া মানে ভাল এষ্টাব্লিছ ভাল পৰিচিত জনপ্ৰিয় উঠিছে বা তেওঁ সমান্তৰালভাৱে তেওঁ ইয়াৰ পৰা ধনো পাইছে যথেষ্টখিনি যেতিয়া মানুহজনক বোলে মোক এখন নাটক দিয়ক বোলে নাই মোৰ সময় নহয় দিয়ক আপোনাক যি পইচা লাগে দিম তেতিয়াতো এটা সুবিধা পাবই সেইটো সুবিধা পাবই গতিকে এনেকুৱা গতিকে এতিয়া মই এখন 2খন দিছোঁ কাৰোবাক পইচা দাবী কৰি দিয়া নাই কেতিয়াবা মানুহ নিজত কিবা অলপ দিছে সেইটোকে লৈছোঁ যে মোক ইমান টকা দিব লাগিব সেইটো লৈ মই এতিয়ালৈকে যোৱা নাই এইবাৰ আৰু নতুন নাটক কিবা লিখি আছেনে আপুনি নতুন মই আৰম্ভ কৰিম এইখন ওলাই গ'ল মাত্ৰতো মোৰ কথা হ'ল কোনোবা থিয়েটাৰে মোৰ পৰা বিচাৰে নিবিচাৰে কৰক নকৰক সেইটো মোৰ ধৰ্তব্য নহয় যে মই বছৰত একোখনকৈ নাটক মই লিখোঁ এতিয়াও মই তাৰমানে এতিয়া এইখন যিহেতু ওলাই গ'ল চলিব আৰু যদি এই ক'ভিড প্ৰট'কলে তাক মাজতে বন্ধ নকৰি চলি থাকিব গতিকে সেইকাৰণে এতিয়া মই পুনৰ আৰু এখন তাৰমানে নাটক মই আৰম্ভ কৰিম আৰু মোৰ এটা লিখাটো এটা নিয়মত পৰিণত পঢ়া আৰু লিখা আৰু বিশেষকৈ মই ৰাতি লিখোঁ গতিকে ৰাতি 9টা মানৰ পিছৰ পৰা যদি মই কলম নধৰোঁ মোৰ কিবা উকা লাগে সেইকাৰণে কিবা নহয় কিবা এটা লিখোঁ এই বছৰ যিহেতু লকডাউনৰ কাৰণে কেইটামান নাট্যগোষ্ঠী আৰম্ভ কৰা নাই তথাপিও তাৰে নিজস্ব কেইটামান 5-6টা মানে আৰম্ভ কৰিছে এই ক্ষেত্ৰত মানে যিহেতু আজিও কোভিড পৰিস্থিতি ইমান ভাল হ'ব বুলি কৈ দিব নোৱাৰে সেইটো আচলতে সময় ক'ব এই ক্ষেত্ৰত আপুনি কি ক'ব যে এইবাৰ যিটো নাটক আৰম্ভ কৰিছে তেওঁলোকৰ ক্ষেত্ৰত যাত্ৰা কিমানখিনি সফল হ'ব বুলি আপুনি ভাবে আচলতে এতিয়া বৰ্তমান আজিৰ তাৰিখত এই মুহূৰ্তত মইতো আশাবাদী কাৰণেতো মই নাটক এখন লিখিছোঁ 3টা বা 4টা পেণ্ডেলত নাটক এখন হৈ বন্ধ হৈ গ'লেতো মোৰ নাটকখনো পুৰণি হৈ গ'ল তাতে ইমানতে সমাপ্ত হ'ব কিন্তু এই যিকেইখন থিয়েটাৰে আগবাঢ়িছে এই থিয়েটাৰকেইখনে কিন্তু সাহসৰ পৰিচয় দিছে মোক ভাগ্যদেৱীৰ প্ৰযোজক সুবোধ মজুমদাৰে এদিন মোক কৈছে জুৱা খেলাৰ দৰে খেলিলোঁ দিয়া আৰু যদিতো ভাল হয় ভালেই হ'ব আৰু যদি বেয়া হয় আৰু জুৱা ধাৰাৰ নিচিনা আৰু লজ হ'ব আৰু কৈছে যে এইবাৰ যদি মোৰ নহয় আৰু মই নোৱাৰিম তাৰমানে কাৰণ এই 3টা বছৰ যদি বন্ধ হৈ থাকে বস্তুবিলাকত ডেমেজ হৈ যাব নোৱাৰিম কৈছে আৰু এতিয়া যিকেইখনে কৰা নাই তেওঁলোকে অলপ ভয় এটা থাকিলে শংকা থাকিলে আৰু SOP দেৰিকৈ দিছে য'ত 1.5 মাহ ৰিহাৰ্চেল হয় 25 দিনত 22 দিনত ভাগ্যদেৱী 25 দিনত উলিয়াইছে এতিয়া
মই ভাবোঁ চৰকাৰে দিয়া কিছু নীতি নিয়ম ফ'ল' কৰি বেছি হৈ হাল্লা নকৰাকৈ বছৰ দিন চলালে প্ৰযোজকৰো মানে নিজৰ তটো ঠিকে ৰাখে বা নিজৰ মানে জীৱিকাটো থাকিব, লগতে শিল্পী কলাকুশলীসকলৰো এটা আনন্দ থাকিব আৰু তেওঁলোকৰ জীৱিকা পাব। চম্পক শৰ্মা ভাগ্যদেৱী দেৱা নাছিলে, আছিলে ৰাজতিলক। যেতিয়া ৰাজতিলক নহ'ল, চম্পক শৰ্মাই সুগতে সুধিলে বোলে কি কৰিব, থাকিব নেকি মোৰ ইয়াত? তেতিয়া একে আহাৰতে কৈছিল, তেখেতে মোক কোৱা কথা যে যেতিয়া সন্ধিয়া মোৰ ঘৰৰ সন্মুখেৰে এনাউন্স কৰি যাব কোনোবা থিয়েটাৰে, তেতিয়া মই পাগল হৈ যাম, মোৰ বুকুখন বিষাব, গতিকে চলে যদি তোক মই পইচা পাম, নচলিলে নাপাওঁ, ঠিক আছে মই যাম। এইবিলাক অভিনয় অন্তৰত থকা তেজত থকা মানুহ, গতিকে আহিছে কৰিছে, গতিকে 7খনমান থিয়েটাৰে কৰিছে, এইটো আমি আশাবাদী চলিব বুলি ভাবিছোঁ। আৰু ভাৰ্মনৰ এই জয়যাত্ৰা মানে দীৰ্ঘ সময় ধৰি চলি থাকক, মানে কোভিড পৰিস্থিতি সোনকালে নাইকিয়া হওক, মানে আজি এই বছৰে যি 5-6টা নাট্যগোষ্ঠী আৰম্ভ কৰিছে আৰু পুনৰবাৰ থন ধৰি উঠক, গোটেইকেইটা নাট্যগোষ্ঠীৰ নাটক আৰম্ভ কৰক আগৰ দৰে, আমি যাতে মুকলি মানে নাটক উপভোগ কৰিব পাৰোঁ, কোভিড পৰিস্থিতি নাইকিয়া হওক তাৰে কামনা কৰিছোঁ। আৰু ছাৰৰ লগত আজি মানে বহু সময় ধৰি কথা পাতিলোঁ ভাৰ্মন সম্পৰ্কে, খুব ভাল লাগিল, ছাৰে মনৰ কথা বহুখিনি জনালে, নাটক সম্পৰ্কে জনালে, গতিকে ছাৰক লগ পাই যথেষ্টখিনি ভাল লাগিল। ছাৰৰ লগতে ছাৰ আপোনাক দীৰ্ঘায়ু কামনা কৰিছোঁ, আপুনি এইদৰে আগবাঢ়ি যাই থাকক, নাটক পুনৰ লিখি থাকক, আপুনি চিৰকাল নাটকৰ জগতখনত, ভাৰ্মনৰ জগতখনত উজৰি থাকক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ, বহুত বহুত ধন্যবাদ। তুমি যে মোৰ নিচিনা মই সাধাৰণ বুলিয়ে ভাবিছোঁ, গতিকে মই খুব ভাল পালোঁ, মই ভাল লাগিছে। আটাইলৈ তোমাৰ চেনেলটোলৈ মোৰ অশেষ অশেষ ধন্যবাদ থাকিল। আটাই এই চেনেলটো মৰমৰ দৃষ্টিৰে চাওক, ছাবস্ক্ৰাইব কৰক, লাইক কৰক, তেতিয়া উঠি অহা এনেকুৱা প্ৰজন্মই বহুত সাহস উৎসাহ পাব। গতিকে সকলোলৈ মই প্ৰীতি শুভেচ্ছা যাচিছোঁ। ধন্যবাদ।